নমস্কাৰ মই ফাৰজিয়া আজি মই তোমালোকক নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ডৰ অৰ্থনৈতিক মৌলিক বিষয়সমূহ পাঠটি আলোচনা কৰিম এই পাঠটিত আমি অৰ্থবিজ্ঞান কি অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে অৰ্থবিজ্ঞানৰ সংজ্ঞা অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ আডাম স্মিথৰ সংজ্ঞা অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্শ্বেলৰ সংজ্ঞা লায়নেল ৰবিনছৰ সংজ্ঞা আৰু স্যামুৱেলছন আৰু নৰ্ডানছৰ সংজ্ঞা আৰু এই সংজ্ঞাবিলাকৰ গ্ৰহণযোগ্যতা আৰু অগ্ৰহণযোগ্যতাৰ সম্পৰ্কে আজি আমি আলোচনা কৰিম লগতে অৰ্থবিজ্ঞানৰ পৰিসৰ যেনে ভোগ কাৰ্য উৎপাদন বিতৰণ বিনিময় মুদ্ৰা আয় ৰাজস্ব বা ৰাজহ বিত্ত বিজ্ঞান কল্যাণকামী অৰ্থনীতি পৰিৱেশীয় অৰ্থনীতি আৰু দক্ষতা সম্পৰ্কে বিবেচনা কৰিম লগতে অৰ্থবিজ্ঞানৰ কিছুমান মৌলিক ধাৰণা যেনে বস্তু উপযোগিতা সম্পদ অভাৱ কল্যাণক আকৌ দুটা ভাগত বিভক্ত কৰা হৈছে এটা হৈছে পাৰ্থিৱ কল্যাণ আনটো হৈছে অপাৰ্থিৱ কল্যাণ দৰ চাহিদা যোগান বজাৰ মূলধন সঞ্চয় বিনিয়োগ ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয় আকৌ অৰ্থবিজ্ঞানৰ বিষয় আৰু সমস্যাসমূহ অনুধাৱন আৰু বিশ্লেষণ কৰি দুটা পদ্ধতিত বিভক্ত কৰা হৈছে সেই পদ্ধতি দুটা হ'ল ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞান যাক মাইক্ৰ' ইকনমিক্স এণ্ড মেক্ৰ' ইকনমিক্স বুলি কোৱা হয় এই বিষয়সমূহ সামৰি মই আজি তোমালোকৰ লগত পুংখানুপুংখভাৱে আলোচনা কৰিম এতিয়া আহিছে অৰ্থনীতি কি সমাজ আৰু সমাজৰ অংগ হিচাপে ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলীসমূহ অধ্যয়ন কৰা সমাজ বিজ্ঞান বিভাগটোকে অৰ্থনীতি বা অৰ্থবিজ্ঞান বোলা হয় অৰ্থবিজ্ঞান যাক ইকনমিক্স বুলি কোৱা হয় সেই শব্দটো গ্ৰীক শব্দৰ ঐকনমিয়াৰ পৰা আহিছে ঐকজ শব্দটোৰ অৰ্থ হ'ল পৰিয়াল আৰু নমজ শব্দটোৰ অৰ্থ হ'ল নিয়ম গতিকে আমি চমু বা সহজ অৰ্থত ক'বলৈ গ'লে অৰ্থবিজ্ঞান হ'ল পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম এতিয়া আহিছে প্ৰয়োজনীয়তা বিভিন্ন কাৰণত আমি অৰ্থবিজ্ঞান বিষয়টো অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে তাৰে কেইটামান কাৰণ মই চমুকৈ তোমালোকৰ আগত ব্যাখ্যা কৰিছোঁ ভাৰতবৰ্ষৰ নিচিনা এখন আমাৰ বিষয়ে সবিশেষ জানিবলৈ আমাৰ ইউটিউব চেনেল এডুকেশ্যন গ্ৰুপক ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ফেচবুক পেজ এডুকেশ্যনক ফ'ল' কৰক